আমাৰ সকলো সাংবাদিক বন্ধুলৈ নমস্কাৰ ওয়েলকামো কৰিছোঁ। আজি আমাৰ যিটো প্ৰেছ মিট ইয়াৰ বিষয়টো ইতিমধ্যে থুলমূলকৈ আমাৰ স্পণ্ডেণ্টে কৈছে, তথাপিও মই ডিটেইলছত আপোনালোকক ক'ব বিচাৰিছোঁ। অহা 9 আৰু 16 তাৰিখ এই দুটা ডেটত দুটা সমষ্টিত আমাৰ 9 তাৰিখে হ'ব UN ব্ৰহ্ম কলেজত এটা মেগা হেল্থ কেম্প আৰু 16 তাৰিখে হ'ব বিজনেছ কলেজত এটা মেগা হেল্থ কেম্প। আৰু প্ৰত্যেকটো কেম্পতে আমাৰ 5,000কৈ বিল' 18 এজৰ আমাৰ যিখিনি চিলড্ৰেন আছে তেওঁলোকক হেল্থ চেকআপ কৰা হ'ব। ইয়াত সৰ্বমুঠ স্পেচিয়েলিষ্ট থাকিব OPD কাউণ্টাৰ 20টা প্ৰতিটো সমষ্টিতে। নাম্বাৰছ অফ জেনেৰেল OPD কাউণ্টাৰ থাকিব 5টা প্ৰতিটো সমষ্টিতে। আয়ুষ OPD এটা, লেবছ থাকিব 4টাকৈ, ৰেজিষ্ট্ৰেশ্যন ৰিচিপশ্যন কাউণ্টাৰ থাকিব 7টাকৈ, আয়ুষ্মান অভিযানৰ কাউণ্টাৰ থাকিব এটা, ৰেফাৰেল কাউণ্টাৰ থাকিব 8টা, হেল্প ডেস্ক থাকিব এটা, নাম্বাৰছ অফ ভলেণ্টিয়াৰ থাকিব 50 কৰি প্ৰত্যেকটো মেগা কেম্পতে। ফেচিলিটিখিনি আমাৰ কি কি থাকিব এই বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ। তাত NTP, UDID, মোবাইল থেৰাপি ভেন, ইমাৰ্জেঞ্চি মেডিকেল, পুলিচ কণ্ট্ৰল ৰুম, ট্ৰেন্সপৰ্ট, য়োগা, স্বাস্থ্যৱান সমাজ, স্বাস্থ্যৱান আছাম, ECG, ফাৰ্মাচী, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন এণ্ড ডেণ্টেল এণ্ড এক্সিবিশ্যন, এইকেইটা বিষয় আমাৰ তাত থাকিব। ইয়াৰ উপৰি আমাৰ 50টাকৈ বিভিন্ন বেমাৰৰ ওপৰত আমাৰ স্পেচিয়েলিষ্ট থাকিব। ইয়াত বহুত ডিটেইল কৰি আছে। মই কনজেনচিয়েল হাৰ্ট ডিজিজত থাকিব 8 নাম্বাৰছ থাকিব। নিউৰলজিকেল ডিছঅৰ্ডাৰ 9টা বিভিন্ন বিভাগত থাকিব। কনজেনচিয়েল মেলফৰ্মেশ্যন 8টাকৈ থাকিব। এণ্ডক্ৰাইন ডিছঅৰ্ডাৰ 6টাকৈ থাকিব। জেনেটিক ডিছঅৰ্ডাৰ 5টা, হেমাটলজিকেল ডিছঅৰ্ডাৰ 7টা, আই এণ্ড ইয়েৰ ডিছঅৰ্ডাৰ 6টাকৈ, লিভাৰ কিডনী ডিছঅৰ্ডাৰ 5টাকৈ আৰু ডেফিচিয়েঞ্চি ডিছঅৰ্ডাৰ 5টাকৈ বিভিন্ন শিতানত এইটো আমাৰ স্পেচিয়েলিষ্ট থাকিব। আৰু ইয়াত যিসকল আমাৰ চেকআপ কৰিবলৈ আহিব, আমাৰ তেনেকৈ কাউণ্টাৰৰ পৰা ছেপাৰেটলি তেওঁলোকক লৈ যাব। যেতিয়া তেওঁলোকে ওৱান্স চেকআপ হ'ল, ফাৰ্ষ্ট ফেজ আমাৰ ফেজ 3টা থাকিব ইয়াতে। ফেজ 1ত থাকিব আইডেণ্টিফিকেশ্যন অফ হেল্থ কণ্ডিশ্যন ডিজিজেছ ইন LAC ৱাইজ মেগা হেল্থ কেম্প ইন দ্য মান্থ অফ September/October। এইটো ফাৰ্ষ্ট পেজত থাকিব। স্পেচিয়েল ফ'কাছ অন চিলড্ৰেন 18 years এণ্ড বিল' ফৰ আইডেণ্টিফিকেশ্যন অফ 50+ ডিজিজেছ, হেল্থ কণ্ডিশ্যন লাইক কনজেনচিয়েল হাৰ্ট ডিজিজেছ, নিউৰলজিকেল হাৰ্ট ডিছঅৰ্ডাৰ। এইখিনি অলৰেডি মই কৈছোঁ। যেতিয়া ফাৰ্ষ্ট ফেজ আমাৰ হৈ যাব, তেতিয়া আমি ছেকেণ্ড ফেজলৈ যাম। ছেকেণ্ড ফেজত কি হ'ব? স্পেচিয়েল হেল্থ কেম্পছ উইল বি অৰ্গেনাইজড এট মেডিকেল কলেজ এণ্ড আদাৰ ৰেফাৰেল হস্পিটেলছ ফৰ কনফাৰ্মেশ্যন এণ্ড ট্ৰিটমেণ্ট অফ হেল্থ কণ্ডিশ্যন ডিজিজেছ ইন November 2025। তাৰমানে আমাৰ যেতিয়া ফাৰ্ষ্ট ফেজত যিখিনি আইডেণ্টিফিকেশ্যন হ'ল, সেইটো ছেকেণ্ড ফেজলৈ আমি ৰেফাৰেল হ'ব। এতিয়া ছেকেণ্ড ফেজটো যেতিয়া আমি বিভিন্ন যিবিলাক আমাৰ হস্পিটেল আইডেণ্টিফিকেশ্যন কৰি থোৱা আছে, মেডিকেল কলেজত আছে, হৈ যোৱাৰ পিছত থাৰ্ড ফেজ আহিব। এই থাৰ্ড ফেজটো হ'ল স্পেচিয়েল ৰেফাৰেঞ্চ কেছেছ, যিবিলাক স্পেচিয়েল কেছেছ will be treated from month of December 2025 in different referral center like Narayana Hridayalaya, Apollo, Medanta, Kokilaben Hospital, etc. under different government scheme like ABPM, JAY, Ayushman Bharat Prime Minister Jana Arogya Yojana, AAMM, JAY, Ayushman Ahom Mukhya Mantri Jana Arogya Yojana, MMLSAY, Mukhya Mantri Lok Sevak Arogya Yojana, Assam Arogya Nidhi, Sneha Spars, কনজেনচিয়েল হাৰ্ট ডিজিজেছ প্ৰগ্ৰেম, RBSK, মিছন স্মাইল, etc. যেতিয়া আমাৰ ফেজ 1ৰ পৰা আমি ফেজ 2লৈ যাম, ফেজ 2ৰ পৰা ফেজ 3লৈ যাম, তেতিয়া আমি এই বিভিন্ন যিবিলাক আমাৰ ইয়াত মেনশ্যন কৰি থোৱা আছে আমাৰ চিকিৎসালয়ত, তাত ফেজ 3লৈ লৈ যাব। ডাঙৰ পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাৰ লগত কেইবাখনো মিটিং কৰিছে। আমাৰ যিহেতু আমাৰ BTC ইলেকশ্যন চলি থকাৰ কাৰণে আমি কিছু পিছুৱাই গ'লোঁ। তথাপিতো আমি এই মাহৰ ভিতৰত দুটা আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ যিটো LAC ৱাইজ হেল্থ কেম্প হ'ব, তাত আমি নিশ্চয় এই 50টা ডিজিজৰ ওপৰত আমাৰ সেৱা আগবঢ়াব জিলা
আমাৰ স্বাস্থ্য বিভাগৰ জৰিয়তে আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত আমি যাতে আমি যিমান পাৰোঁ আমি গোটেই জিলাখনৰ 18 years বিল' যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক যাতে সুচিকিৎসা দিব পাৰোঁ আৰু যিখিনি বেমাৰ ডিটেক্ট হ'ব যাতে আমি পৰ্যায়ক্ৰমে ফেজ 2 ফেজ 3 লৈ যাব পাৰোঁ এইখিনি আজি আছিল আমাৰ প্ৰেছ মিটৰ মুখ্য উদ্দেশ্য ইয়াত আমাৰ কোকৰাঝাৰৰ বৰপেটাৰ কোকৰাঝাৰ আছিলে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা আহিব কাৰ্ডিঅ'লজিজন আহিব গুৱাহাটীৰ পৰা নিউৰলজিজন গুৱাহাটীৰ পৰা মেডিকেল কলেজৰ মানে আমি ইতিমধ্যে যোগাযোগ কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ আৰমাৰ্কো কৰা হৈছে তাৰ পৰা আমি তেওঁলোক আমাৰ চিকিৎসা বিভাগত যোগাযোগ কৰিছে ইতিমধ্যে তেওঁ কৈছে 3জন আমাৰ মেডিকেল কলেজৰ মানে স্পেচিয়েলিষ্ট আহিব মেডিকেল কলেজৰ পৰা ছাৰ মেডিচিন চাৰ্জাৰী গাইনী মানে এনেকৈ আহিব কিমানজন আহিব 11জন 11জন আমাৰ আহিব আৰু আমাৰ ইয়াত